তোমালোকে এনেকৈ একো কাম নকৰিবা যাৰ কাৰণে আমাৰ বিপদ আমি যেন সকলোকে গম পাই থাকো শুনাচোন কওক এতিয়া ক'ত আছে নাজানো সঁচাকৈ নাজানো সঁচাকৈ নাজানো সিহঁতে সকলো কথা ক'লেও ছোৱালীজনী ক'ত ৰাখিছে এই কথা নকয় ঠিক আছে তুমি নাজানা যেতিয়া আমিও নজনাকৈ থকাই ভাল মোৰ 2 নম্বৰ কথাটো সম্পূৰ্ণ ব্যক্তিগত তুমি জানা নে নাজানা মই ক'ব নোৱাৰো তোমাৰ লগৰ সেই ৰঞ্জিতে জানে দেউতাৰ নামত যে এখন নাৰ্ছিং হোম খুলিব লৈছো তাৰ ফাউণ্ডেশ্যনৰ কামটো অহা ছেপ্টেম্বৰ মাহত আমি আৰম্ভ কৰিব বিচাৰিছো এষ্টিমেট মতে প্ৰায় 2 কোটিমান টকা লাগিব কথাটো মনত থাকিব ভৱিষ্যতে তোমালোকৰ কামত আহিব আগষ্টৰ ভিতৰত টকাখিনি হাতত কৰিলে বেছি ভাল মই এতিয়া আহোঁ তুমি এতিয়া তেওঁৰ লগত কথা পতা তেওঁক ইয়ালৈ আহিবলৈ খবৰ দিয়াচোন শুনা মই তেওঁৰ লগত বহুত কথাই পাতিছো আচৰিত ধৰণৰ অতি বুদ্ধিমান কামত আহিব বুজিছা সাৱধানে কথা পাতিবা আহক আহক আপোনালোকে নিজেই চিনাকি হৈ লওক এখেতক মই জ্যোতিৰ্ময় শৰ্মা বুলিয়ে জানো কিন্তু আপোনাক বা কি নামেৰে চিনাকি দিয়ে এইটোতো মই ক'ব নোৱাৰিম পিছে যি নামে চিনাকি নিদিয়ক আমাৰ আশা কৰো আমাৰ পৰিচয় বন্ধুত্বত পৰিণত হ'ব আৰু এই বন্ধুত্ব আমাৰ কাৰণে লাভজনক অ'কে অলৰাইট মই আহোঁ ঠিক আছে বহক ঘৰখন বন্ধ কৰি ল'লে ভাল আছে আৰু এটা কথা এখেত যোৱাৰ লগে লগে বাহিৰত থকা সকলো পালি পুখুৰীয়ে গুচি গ'ল নেকি তেখেতৰ লগত অহাগত গ'ল আপোনালোকৰ নিজৰ কোনোবা আছে আছে বিশ্বাস হয় বিশেষ কাৰণত মই লগত কাকো ননাকৈ আহিছোঁ চাব যাতে মোৰ কোনো অপকাৰ নহয় ঘৰখন মই মাত্ৰ কেইমিনিটমানৰ কাৰণেহে আহিছোঁ সময় নষ্ট নকৰোঁ আপোনাৰ আচল নামৰ কথা মই এতিয়া নকৰোঁ তেখেতে জ্যোতিৰ্ময় শৰ্মা বুলি কৈছে মোৰ কাৰণে সেইটো নামেই কৈছে মই জনামতে আপুনি মাজৰ মানুহ আপুনি এখেতসকলক মানে চৰকাৰক কম্প্ৰমাইজ বুজা পৰা এৰা কৰা এনেকুৱা কিবা ইংগিত দিয়াটো সঁচা নেকি পৰিষ্কাৰকৈ কোনো ইংগিত দিয়া নাই কিন্তু বাপলিগৰ পৰা বৰকৈ বিচাৰ কৰিছে গোটেইকেইজনে হুলস্থুল লাগিছে পাৰ্টি ফালৰ কিবা এটা ক'বই লাগিব পাৰ্টিটো মানে কৰি থাকিব নোৱাৰে পাৰ্টি মানে এওঁলোকৰ কথা কৈছো যিবোৰে ভিন্ন চৰকাৰী কৰি ৰাখিছে তেওঁলোকৰ কথা কৈছো তেওঁলোকৰ মানে শুনিছিল তোমালোকৰ দাবী মতে কাম হ'লেতো ভালেই কিন্তু যদি নহয় তোমালোকে কেনেকুৱা বুজা পৰা কৰিব ৰাজি কি কৰে তেওঁলোকে তেওঁলোকে অন্য কোনো ধৰণৰ বুজা পৰা নকৰে যিটো সময়সীমা বান্ধি দিছে সেইমতে কাম কৰিব গুড হয়তো কেইদিনমান সময় বঢ়াই দিব কিন্তু দাবীবোৰ যদি পূৰণ নহয় ছোৱালীজনীক যে শেষ কৰি দিব সেইটো কথা কিন্তু সময় বঢ়াই দিয়া কি দৰকাৰ ছোৱালী মানুহ কাৰণে ছোৱালী মানুহ বুলি কি কথা আজিকালি ল'ৰা আৰু ছোৱালী সকলো সমান তদুপৰি এই সময় বঢ়াই দিয়া কথাটো কি কৰে জানে আমাৰ মনৰ জোৰ কমাই দিয়ে সময় যোৱাৰ লগে লগে বস্তুবোৰ পনীয়া হৈ গৈ থাকে আৰু আটাইতকৈ ডাঙৰ কথা এই যে আমি
এটা সময়সীমা বান্ধি দি সেইমতে কাম নকৰোঁ, তাৰ ফলত মানুহৰ মনত ধাৰণা এইবোৰ আমাৰ ফাল্টু সংসাৰ ভয় দেখুৱাবলৈ কৰা চিঞৰ বাখৰ। আচলতে আমি একোদান কৰিব নোৱাৰোঁ। ধৰিয়না মানুহবোৰক এদিন ৰাতি এৰি থৈ আমি হুৰ হুৰকৈ পলাওঁ। মানৱীয়তাৰ কথা কৈ আমি খবৰ কাগজত ডাঙৰ ডাঙৰ বিবৃতি দিওঁ। এনেকৈ আমি এৰা হৈ গৈ আছোঁ। কিন্তু এইবাৰ তেওঁলোকে সেইটো হ'বলৈ নিদিয়ে। আৰু যদি অনিবাৰ্য কাৰণবশতঃ ছোৱালীজনীক হত্যা কৰাৰ দিনটো পিছুৱাবলগীয়া হয়, তেন্তে প্ৰতিদিনৰ কাৰণে 10 লাখকৈ টকা দাবী কৰিব লাগিব। দাবী নহয়, বঢ়াই দিয়া প্ৰতিটো দিনৰ কাৰণে অতিৰিক্ত 10 লাখকৈ টকা আমি আদায় কৰিব লাগিব। মিনিষ্টাৰৰ পৰা মই মোটামুটি আপোনাৰ পৰিচয় এটা পাইছিলোঁ। আচলতে আপুনি কোন? মিনিষ্টাৰে কি বুলি কয়? মই ইঞ্জিনিয়াৰ, চেনিকল বিশেষজ্ঞ। অলপতে কিউবালৈ যাম, তাৰ পৰা ঘূৰি আহি প্ৰবাল চৌধুৰীৰ জীয়েক বিন্দু চৌধুৰীক বিয়া কৰাম। ইমানেই নে আৰু কি? সাধাৰণ মানুহে জনা পৰিচয় বোলে সিমানেই। আৰু তেখেতে বোলে আপোনাৰ সেইটো ৰেচন কাৰ্ডৰ পৰিচয়। আপুনি আচলতে বৰ ইণ্টাৰেষ্টিং মানুহ। ভাল কথা কৈছে। এইটো মোৰ ৰেচন কাৰ্ডৰ পৰিচয়। নাম, পিতাৰ নাম, ৱাৰ্ড নাম্বাৰ সকলো ঠিকেই আছে। কিন্তু মই বৰ ইণ্টাৰেষ্টিং চৰিত্ৰৰ মানুহ নহওঁ। বহুতৰ মতে মই বেয়া মানুহ, কিন্তু মোৰ মতে মই ভাল চৰিত্ৰৰ মানুহ। আচ্ছা, আপুনি যে বিন্দু চৌধুৰীক বিয়া কৰাব, এই কথাটো সঁচা নে মিছা? মিছাটো হ'বই নোৱাৰে। সেইদিনাতো মই এতিয়া নাঙঠি পিন্ধোৱাৰ কথা আছিল। তেনেহ'লে সেইদিনা আঙঠি পিন্ধোৱাৰ মাত্ৰ আধা ঘণ্টাৰ আগত এই ঘটনাটো ঘটিল কেনেকৈ? এনেকৈ হ'বলৈ পালে এই অদ্ভুত যোগাযোগ। মানে ৰ'ব, মই কথা কোৱাৰ আগতে আপোনাক দুটামান কথা সুধিম। আপুনি এই পাৰ্টিৰ ওপৰৱালা কেইজনক চিনি পায়? প্ৰায়বোৰকে পাওঁ। দুলালক, পাওঁ। পবিত্ৰ, পাওঁ। তেওঁৰ আচল নাম কি জানে? জানো। তেওঁৰ ককায়েকে কি কৰে? একো নকৰে, তেওঁ MLA। আপোনাক কিছু কথা ক'ব পাৰিম। অৱশ্যে আপুনি খাতি মানুহ নহ'লেও মোৰ কোনো ক্ষতি নাই। শুনক, মাজৰ মানুহ কাৰণে আপোনাক কওঁ, বিন্দু চৌধুৰীক মই বিয়া কৰাম, কিন্তু তেওঁ যেতিয়া আমাৰ লাইনলৈ আহিব তেতিয়া আমাৰ লাইনলৈ মানে আমাৰ লাইনলৈ। প্ৰথমতে তেওঁ কি? তেওঁৰ গোটেই পৰিয়াল আমাৰ লাইনলৈ আহিব লাগিব। তাৰ পাছত কি হয় দেখা যায়। এভাৰেষ্ট মাল্টিনেশ্যনেলৰ কোটিপতি মালিকৰ জীয়েকক পোনে পোনে মোৰ শুৱনি কোঠাত উঠাই দিব নোৱাৰে। তাৰ আগতে তেওঁলোক শিক্ষিত হ'ব লাগিব। মই যিটো পৰ্যায়ৰ সমাজ এখন বিচাৰোঁ, তেওঁলোক সেই পৰ্যায়লৈ আহিব লাগিব। কিন্তু আমি জানো প্ৰবাল চৌধুৰীৰ ঘৰৰ লগত বোলে আপোনাৰ নিবিড় সম্পৰ্ক, আৰু বিন্দু চৌধুৰীৰ লগত বোলে আপোনাৰ প্ৰণয়ৰ সম্পৰ্ক। সম্পৰ্ক আছে নহয়, সম্পৰ্ক মই কৰিছোঁ। কাণখনত ধৰি টানিলে মূৰটো কাষ চাপি যায়। সেইকাৰণে মই বিন্দু চৌধুৰীৰ লগত সম্পৰ্ক স্থাপন কৰিছোঁ। প্ৰথমতে ভাবিছোঁ কথা আৰু ভাল পোৱাৰে তেওঁক জয় কৰিব পাৰিম। তাৰপিছত তেওঁলোকৰ গোটেই দম। কিন্তু কি হ'ল? ইহঁত গভীৰ পানীৰ মানুহ, সাংঘাতিক মানুহ। যিমানেই ওচৰ চাপিলো সিমানেই দেখিলো আৰু বুজিলো ইহঁতক প্ৰেম ভাল পোৱাৰে জয় কৰিব নোৱাৰে। বহুত দিন ধৰি ওচৰৰ পৰা চাই মই বুজিলো এই কোম্পানীৰ মালিকবোৰ যদি সুখনৰ ইঞ্জিন, তেনেহ'লে এই বিন্দু চৌধুৰীহঁত সেই ইঞ্জিনক তেল পানী যোগাই থকা তেজ মঙহৰ মানুহ। ইহঁত বেছি সাংঘাতিক। আৰু যেতিয়া মই নিশ্চিত হলো, মই ডেফিনিট হলো যে চিধা আঙুলিৰে ঘিউ আনিব নোৱাৰি, তেতিয়াই মই এই ঘটনা ঘটাবলৈ বাধ্য হলো। কি ঘটনা? যিটো ঘটনা ঘটিছে সেই ঘটনা মানে যিসকলে বিন্দুক লৈ গৈছে তেওঁলোকেও নাছিল।
কিন্তু এই গোটেই ঘটনাৰ প্লেনটো তেওঁলোকক মই কৰি দিছোঁ আৰু তেওঁলোকে মোৰ প্লেন মতে কাম কৰিছে। আপুনি প্লেন কৰি দিছে আৰু তেওঁলোকে সেইমতে কাম কৰিছে অথচ তেওঁলোকেই নাজানে। তেওঁলোকক মই ছমাহৰ আগৰে পৰা আঁৰৰ পৰা এষাৰ এষাৰ কৰি কথা কৈ কৈ প্ৰস্তুত কৰি তুলিছোঁ। কথাবোৰ তেওঁলোকৰ মগজুত সোমাইছে, কিন্তু কোনে সোমোৱাইছে তেওঁলোকে নাজানে। মই তেওঁলোকৰ সন্মুখলৈ কেতিয়াও যোৱা নাই আৰু বস্তুটো নাজানো। কিয়? তেওঁলোক বৰ কেঁচা মানুহ। আনকি তেওঁলোকৰ নেতাকেইজনো মাজে মাজে দুৰ্ভোগ হৈ যায়। কেতিয়াবা সিহঁতে বৰ কেঁচা কাম কৰে। তেওঁলোকৰ লগ লাগিলে মোৰ কাম নহ'ব, কিন্তু মোৰ বিপদ হ'ব। আপোনাৰ কথাটো মই বুজিবলৈ বৰ টান পাইছোঁ। একো টান নহয়। মই তেওঁলোকৰ পাৰ্টীৰ মানুহ নহয়, কিন্তু বহু কাম মই চলাওঁ বাহিৰৰ পৰা। ইমান দিনে মানুহে মোক প্ৰবাল চৌধুৰীৰ ভাবি যোৱাই বুলি ভাবি আছে। এতিয়া আৰু প্ৰবাল চৌধুৰীহঁতেও মোক দেখা নাপাব। একান্ত প্ৰয়োজন নহ'লে আপোনালোকেও মোক দেখা নাপাব। বিন্দু চৌধুৰীক লৈ মই যিটো অভিযান আৰম্ভ কৰিছোঁ, সেইটো শেষ কৰাই মোৰ প্ৰথম কাম। কিন্তু আপুনি বোলে কিউবালৈ যাব শ্ৰেণীৰ বিষয়ে কিবা পঢ়া শুনা কৰিবলৈ? কিউবাত শ্ৰেণীতকৈ আৰু অন্য বহুত বিষয় পঢ়িবলগীয়া আছে। মই সেইবোৰ কথা জানিবলৈ যাম বুলি ভাবিছোঁ। ফিডেল কাষ্ট্ৰোৰ নাম আপোনালোকে প্ৰায়েই মই তেখেতৰ কাষ চাপিব, কিন্তু মানুহক লৈ এইবোৰ কথা খোলা খুলিকৈ ক'ব নোৱাৰি। সেইকাৰণে শ্ৰেণীৰ কথা পিছে এতিয়া নাযাওঁ। বিন্দু চৌধুৰীৰ ঘটনাটো আগতে শেষ কৰিলোঁ। আচ্ছা, কিন্তু বিন্দু চৌধুৰীটো কোনো ধৰণৰ দাবী মানি নলওঁ বুলি কৈয়ে দিছে। তাৰ ফল কি হ'ব তেওঁ জনা নাই। মই তেওঁক বুজাম। ওৱান থিং, আপুনি নিজে চিধা বিন্দু চৌধুৰীৰ ওচৰলৈ যাব পাৰিব। মোৰ ফালৰ পৰা শেষ কথাখিনি কৈ আহিব। তেওঁলোকে মোক সিমানলৈ যাবলৈ নিদিয়ে। তেওঁলোকৰ নেতা এজনক কয়, সেইজনে আন এজনক কয়, ইজনে মোক কয়। আমাৰ যোগাযোগটো ইমানেই। এনেকুৱা কোনোবা আছে নেকি যি মৰি গ'লেও মোৰ বিশ্বাস ৰাখিব পাৰিব আৰু মোৰ কথাৰ এটা শব্দৰ ইফাল সিফাল নোহোৱাকৈ বিন্দুৰ কাণত পেলাব পাৰিব? আছে। আজি আমাৰ ওচৰলৈ যিগৰাকী ছোৱালী আহিছিল, তেওঁৰ লগত কথা পাতি চাব পাৰে। ক'ত আছে তেওঁ? ইয়াতে আছে। হয় নেকি? হয়। তেওঁক লগ ধৰিলে মোৰ অসুবিধা নহয়? না, তেওঁক লগ ধৰিলে কোনো অসুবিধা নহয়। তেওঁৰ পাৰ্টি বহুত ভিতৰৰ মানুহ। লগ পাওঁ তেনেহ'লে। ঠিক আছে, জমা দিম। মুখখন লুকুৱাবৰ চেষ্টা নকৰাকৈ আহিছে যেতিয়া তেওঁতো মোৰ লগ এৰিব নোৱাৰিব। ভাল পাম, এইটো বিশ্বাসৰ প্ৰথম। আৰু দেখিছে ময়ো কোনো স্বপ্নবেগ ধৰাৰ চেষ্টা কৰা নাই। মই তেনেহ'লে আৰু লগত কথা পাতোঁ। পাতক। আপুনি নাথাকিলে মোৰ সুবিধা। ঠিক আছে। শুনক, কওক। আপোনাৰ লগত আজি আৰু মোৰ দেখা নহ'ব। মোৰ শেষ কথা, চৰকাৰক বা আন কাৰোবাক আলোচনাৰ জৰিয়তে কিবা এৰা ধৰা হ'ব পাৰে বুলি যেন কোনো কথা নেকি? যাওক। আপোনাৰ 10 মিনিটমান সময় হ'বনে মোৰ লগত কথা পাতিবলৈ? আহক, অলপ কথা পাতোঁ। বহক। চিন্তা নকৰিব, মই কেৱল জানিব খোজো আচলতে আপুনি কিমানৰ মানুহ। বহক। নহয়, আগতে দুৱাৰখন বন্ধ কৰি আহক। দুৱাৰখন